অ ভাই কিনা মানে কাউল গাছতলা তোর গাছতলা বই গেল সময় কত মই কত কাম সাম বেশি যাও যো ওই ভাই তুই তো বড় ভাল কথা কলি আই আমার ধরে লেখা পড়া খামান কোনি কাম দিব কথা তো নহয় বেশি তথাপি কত কাম সাম বেশি যাও যো ওই ভাই কত যাও যাও কাম বেশি কি মানে রঙকে বই দেখি যেতে হবো দে যাম এই তো তে সদায় সদায় বই জানা দেখো কাম বন নকৰা নেকি কি করবি ভাই কাম বন নাই এতেই বই থাকো মই এটা কাম দাও কৰা যদি কি কামাই কিন্তু তো হাতে কাকো ক'ব নালাগিব ভাল পইচা পাবি কামটোত কৰিব পাৰা যদি হবো দে যাম পিছে কক গেলি যাব লাগিব ঐ আমাৰ যি পুৰণা ঘৰটো আছে তাতে লাগি যাবি 8টামান বজাত ঐ ইটো মানে তুই ঘৰৰ কথা কৈছিলাই তোৰ দেখান মাৰা দহ ফোন কৰছো তাক কিন্তু করলো হ্যালো ও কতে তই আমি এড্রেসটো আইবিছো কে ততে আইবালি আলো দে এই ব্যক্তি লৈ যা কত দিবা লাগব ব্যক্তি বসে ফোন কৰি কও যা কত দিবা লাগব বস্তুটো ইটা ব্যক্তি লৈ যা ৰখচোন ৰখ এই তোৰ বেগটোত কি আছে চাও আপোনাক কিয় কম বেগত কি তই মোক চিনি পাইছা নাই মই পুলিচ অফিচাৰ চেক কৰি যাক এটো কি ও স্যার বিশ্বাস করো বেগুত কি আছে আমি এখন আসলো বসে এনবে দিছি এই সোয়ার বাচ্চা কোন বস সঁচা কথা কও বিশ্বাস করো স্যার আমি এগুলা এখন আসলো বসে জানো আমি এসো গাঁৱৰ বেকাৰ ল'ৰা কাম বিচাৰি আছো এই কাম দিবলৈ আমি ভালো আছিলো এই ব্যক্তি আমাৰ খালে চকলে লৈ যাবা দিছি এই সোয়ার বাচ্চা কোন বস সঁচা কথা কও বসৰ নাম কি কও বসৰ নাম দিছেন দেখাই দিবা পারবি না নতুন দেব আমি বসক দেখি দিব পাৰিম দক বল মোৰ লগত বল ঠিক আছে দক বলক মই কি আহিলে ও মেডাম আহিলো বহক কিয়া আপোনাৰ কেছটো কিমান দূৰ আগবাঢ়িলে হয় মেডাম কেছটো আগবাঢ়ি আছে মেডাম ইহঁতে গাঁৱৰ উঠি যুৱকবিলাকক নষ্ট কৰি আছে ইহঁতৰ দ্বাৰাই ড্ৰাগছ ব্যৱহাৰ কৰে আপুনি যি কৰে সোনকালে কৰক ইহঁতৰ বছক ধৰক আৰু ইহঁতে যদি কিবা অস্ত্ৰ ব্যৱহাৰ কৰে আপুনি ডাইৰেক্ট শ্বুট কৰি দিব দিছ ইজ মাই অৰ্ডাৰ ঠিক আছে মেডাম মই এতিয়া আহোঁ আরে স্যার দেখুন হ্যালো গুড মর্নিং স্যার হয় স্যার মই আপুনি দিয়া লোকেশ্যনতে আছোঁ হয় স্যাৰ মই সিহঁতৰ খাতিটোৰ ওচৰতে আছোঁ হয় স্যাৰ মই বিলচতে আহিছোঁ হয় স্যাৰ আপুনি নিশ্চিন্ত থাকক সিহঁতক মই আজি ধৰি এৰিম হয় স্যাৰ ঠিক আছে স্যাৰ দাদা 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 কোন দাদা বস্তু লাগছিলে আছে দাম অলপ বেছি হ'ব আপুনি পইচা চিন্তা নকৰিব মোক বস্তুটো দিয়ক লগা নাপাই গা চাবি আহিছোঁ হেল্ল' ইউ আৰ আণ্ডাৰ এৰেষ্ট আৰু মানুহ ক'ত আছে মোৰ তাত মাল নাই যি আছে বছৰ তাত আছে অ' বছ ও একালা সা তেজো
তহঁত তহঁত একে আহিলি বহুত ডাঙৰ কথা হ'ল বছ কি কি ইমান ডাঙৰ কথা হ'ল তহঁতে একে আহিছে কোনোবাই দেখা পাই যদি এনে নিজে আনাই এনে লৈ আনা আছি ঐ তই ডাকছে এবাৰ কৰি গাঁৱত উঠি আহি মোক ধ্বংস কৰি আছা ছাৰ মই কিয় ড্ৰাগছৰ ব্যৱসায় কৰোঁ আপুনি জানে মই ইমান লেখা পঢ়া কৰি এটা চাকৰি নাপালোঁ মই ইমান ইণ্টাৰভিউ দিলোঁ ইণ্টাৰভিউত পাছো কৰিলোঁ কিন্তু চবতে লাগে টকা টকা নিদিলি চাকৰি নাপায় সেইকাৰণে মই ড্ৰাগছৰ ব্যৱসায় কৰিছোঁ আপুনিয়ে কওক মই ড্ৰাগছৰ ব্যৱসায় নকৰি কৰিম কি ঐ ইউ আৰ আণ্ডাৰ এৰেষ্ট তোৰ যি ক'ব লগা আছে থানাত কবি কোৰ্টে তোৰ ব্যৱস্থা ল'বি কোৰ্টে মোক যি শাস্তি দেই মই মোৰ পাতি ল'ম এতিয়া বলক বলক বল